নমস্কাৰ। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মেডিচিন ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি সংবাদ মাধ্যমক নমস্কাৰ যাচিছোঁ আৰু ধন্যবাদ দিছোঁ। আজি আমাৰ কোকৰাঝাৰ মৌবন আমাৰ TGM অৰ্থাৎ ত্ৰিবাৰ্ষিক সাধাৰণ সভা হৈ যায়। এই সভাত আমাৰ সুদূৰ গুৱাহাটীৰ পৰা আমাৰ সাধাৰণ সম্পাদক জিতু বৰ্মন ডাঙৰীয়া এই সভাত উপস্থিত মুখ্য অতিথি হিচাপে উপস্থিত আছিল আৰু লগতে আমাৰ বিশ্বনাথ সাহা তেওঁ জোনাল ছেক্ৰেটাৰী তেওঁ আজি আমাৰ সভাত উপস্থিত আছিল আৰু এই সভাটো আজি সুচাৰুৰূপে হৈ যায়। আৰু যোৱা 3 বছৰত আমি যি কি কাম কৰিছিলোঁ গোটেইখিনি আজি তত্ত্ব দাঙি ধৰিছোঁ আৰু লগতে আমাৰ যি মুখ্য অতিথিসকল আছিল তেওঁলোকে মানে ছেটিছফাইড হৈছে আমাৰ 3 বছৰৰ কাৰ্যকালত। আৰু হাউজে যিমান আমাৰ মেডিচিন দোকানৰ প্ৰভাইডাৰ আছে তেওঁলোকে উপস্থিত আছে কোকৰাঝাৰ জিলাত, তাৰে মধ্যে 2-এখন বাদ দি গোটেইখিনি আছিল। আকৌ হাউজে নতুনকৈ আৰু মোকে সভাপতি দায়িত্ব অৰ্পণ কৰিল। আমি তেওঁলোকৰ কথা এৰিব পৰা নাই, আকৌ নতুনকৈ আমাকে সভাপতি নিযুক্তি দিলে আৰু মই আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আৰু জনসাধাৰণৰ আশীৰ্বাদ লৈ মই অহা 3 বছৰ যি কাৰ্যকাল যে ৰাইজৰ সেৱা আৰু এটা মানসিকতা লৈ আমি কাম কৰিব পাৰোঁ, এইখিনি মই সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জানিবলৈ দিছোঁ। আপোনালোকৰ সম্পাদক কোনে হৈছে? আমাৰ সম্পাদক হৈছে যি আগৰ যিজন আছিল গকুল দেৱনাথ, তেওঁৱে আমাৰ সাধাৰণ সম্পাদক। আৰু আমাৰ তেজাৰাৰ নতুনকৈ এজন নিযুক্ত কৰা হৈছে, তেওঁ হৈছে অভিজিত সাহা। আপোনালোকৰ কমিটিত কেইজনৰ গ্ৰুপ হৈছে? এইটো আমাৰ গ্ৰুপটো হৈছে আজি আমাৰ 11 জনৰ গ্ৰুপ এখন কমিটি হ'ল, 11 জনৰ কমিটি হ'ল। আকৌ আমি কিছু মেম্বাৰ ল'ম আৰু। আপোনালোকৰ কিবা ছ'চিয়েল এক্টিভিটিজ থাকে নেকি? থাকে। আমি 15 আগষ্ট আৰু 26 জানুৱাৰী আমি কোকৰাঝাৰ হস্পিটেলত ৰোগীসকলক ফল মূল বিতৰণ কৰোঁ আৰু কিছুমান হস্পিটেলৰ বস্তু নাটনি থকা বস্তু আমি আমাৰ সংগঠনৰ পৰা আমি যিমানখিনি পাৰোঁ ডনেট কৰোঁ। আৰু যিবিলাক সংগঠনে প্ৰগ্ৰাম মানে হৈ থাকে ষ্টুডেণ্ট ইউনিয়ন আৰু কিছুমান সংগঠন তেওঁলোককো আমি কিছুমান সহায় কৰোঁ। আপোনালোকে জানেতো মানে ৰোগীসকলৰ ব্লাডৰ এইটো নাটনি হৈ থাকে সদায়, এনেকুৱা বহুত এই ব্লাডৰ কাৰণে আপোনালোকে কিবা সেৱা কৰে নেকি? আমি এবাৰ দুবাৰ কৰিছিলোঁ, কিন্তু তেতিয়া বৰ্তমান আমি তেনেকৈ কৰিব পৰা নাই। আশা কৰোঁ আপোনালোকৰ সহযোগ আৰু ৰাইজৰ সহযোগত আমি এইবাৰৰ পৰা আমি আৰু সমাজৰ কাৰণে বেছিকৈ কাম কৰাৰ আমাৰ উদ্যম লৈ কাম কৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ এছ'চিয়েশ্যনৰ পৰা এটা ব্লাড ডনেশ্যনৰ কাৰণে এটা গ্ৰুপ বনাব পাৰেতো। এইটো আমি অনাগত দিনত বহুতেই চিন্তা চৰ্চা কৰিছোঁ, ৰাইজৰ কাৰণেও কৰিছোঁ। আমাৰ যিবিলাক এছ'চিয়েশ্যনৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ পৰাও আমি কিছুমান ডনেটো খুজিম আৰু অলপ যদি বেলেগ ফালৰ পৰা কোনোবা সমাজসেৱক যদি আমাৰ এছ'চিয়েশ্যনত ডনেট কৰে, সেইটো লৈ আমি এই সভাখিনি ভালকৈ আগবাঢ়িব পাৰিম। এইটোৰ কাৰণে আপোনালোকে মেডিকেল কেম্প কৰিব লাগে। এইটোও আমাৰ এই অহা 3 বছৰ যে আছে আমি এইবিলাক গোটেইখিনি চেষ্টা কৰি যাম।